কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায়। কৃষ্ণ পৰম শ্ৰদ্ধাৰ কৃপালু আই সমস্ত আৰু বাপ বান্ধৱ সমস্ত, আপোনাসৱ সমস্তলৈকে সেৱা জনাই আমি মূঢ়মতীয়ে আগবঢ়াই অহা মহাভাগৱত ভাগীৰ পাঠ আৰু আলোচনাৰ পঞ্চবিংশ খণ্ডটিলৈ আপোনাসৱৰ সন্মুখত উপস্থিত হৈছোহি। যোৱা খণ্ডটিত ভাগৱতৰ প্ৰথম স্কন্ধৰ ৪ৰ্থ অধ্যায়ৰ কুন্তীৰ স্তৱ আৰু ভীষ্মৰ মোক্ষলাভৰ পদৰ ভীষ্ম পিতামহে হৰশয্যাত পৰি থাকিয়েই তেওঁৰ মৃত্যুৰ সময়লৈকে কৃষ্ণক চতুৰ্ভুজ ৰূপত থাকিবলৈ কৈ চকুলো বোৱাই প্ৰভু শ্ৰীকৃষ্ণলৈ একেথিৰে চাই থকা আৰু ভীষ্মৰ ভকতি দেখি প্ৰভু কৃষ্ণও আকুলিত হোৱালৈকে বৰ্ণনা কৰা হৈছিল। ৪ৰ্থ অধ্যায়ৰ কথা সিমানতে সামৰণি পৰিছিল। আজি পঞ্চম অধ্যায় ভীষ্ম নিৰ্যান দুলৰি ভাগৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। কৃষ্ণ দুলৰি নিগদতিহুত শুনিও শৌনক ভীষ্মৰ মুখ্য উৎসৱ দেখি নিজ ৰূপ প্ৰত্যেকে আচন্ত আগতে বহি মাধৱ চকু মেলি হেহি কৃষ্ণৰ ৰূপতে থাপিয়া নিষ্কাম মন মহাফল প্ৰেম ৰতিক প্ৰাৰ্থন্তে কৰন্ত গুণ বৰ্ণন নিগদতি সুত শুনিও শৌনক ভীষ্মৰ মুখ্য উৎসৱ দেখি নিজ ৰূপ প্ৰত্যেকে আচন্ত আগতে বহি মাধৱ। নৈমিষাৰণ্যত সূতমুনিয়ে শৌনককে প্ৰমুখ্য কৰি সকলো ঋষিৰ আগত কৈছে, সেই শৌনক ভীষ্মৰ মুখ্য উৎসৱৰ কথা শুনা। ভীষ্মৰ প্ৰাণত্যাগৰ সময়ত মাধৱে মানে কৃষ্ণই নিজৰ চতুৰ্ভুজ ৰূপ ধৰি সকলোৰে সন্মুখত বহি আছিল। সেই ৰূপ কিন্তু আনসকলে দেখা পোৱা নাছিল। আনসকলে দ্বিভুজা কৃষ্ণকহে দেখা পাইছিল। চক্ষু মেলি হেহি কৃষ্ণৰ ৰূপতে থাপিয়া নিষ্কাম মন মহাফল প্ৰেম ৰতিক প্ৰাৰ্থন্তে কৰন্ত গুণ বৰ্ণন। হৰশয্যাৰ পৰা চকু মেলি চাই কৃষ্ণক সেই ৰূপত দেখি ভীষ্মই মনতে
সেই ৰূপ হৃদয়ত থাপি লৈ মোহিত হৈছিল আৰু মহাফলদাতা সেই ভক্তি প্ৰেমত ডুব গৈ তেওঁৰ মানে কৃষ্ণৰ গুণ বৰ্ণনা কৰি প্ৰাৰ্থনা কৰিছিল। অৰ্থাৎ নমিষাৰণ্য থুতমুনিয়ে শৌনককে প্ৰমুখ্য কৰি ঋষিসকলক কৈছিল যে হে শৌনক, ভীষ্মৰ মুখ্য উৎসৱৰ কথা কওঁ শুনা। ভীষ্মই দেহ ত্যাগ কৰাৰ সময়ত মাধৱে মানে প্ৰভু শ্ৰীকৃষ্ণই নিজৰ ৰূপ ধৰি অন্য সকলোৰে আগত বহি আছিল আৰু সৰসজ্জাৰ পৰাই চকু মেলি চাই কৃষ্ণক সেই ৰূপতে দেখি ভীষ্মই মনতে সেই ৰূপ স্থাপন কৰি মহাপ্ৰেমৰ অতীত মানে মহাপ্ৰেম ভক্তিৰে তেওঁৰ মানে কৃষ্ণৰ গুণ বৰ্ণনা কৰি প্ৰাৰ্থনা কৰিছিল। ত্ৰিভুৱন মধ্যে সুন্দৰ শৰীৰ নীলতমালৰ বৰ্ণ ৰবিকৰ গৌৰ বসনেহে প্ৰকাশ হৈ মকৰ কুণ্ডলে কৰ্ণ অলকায় আবৃত মুখ পংকজক দেখন্তে উল্লাসে মতি হেনয় ঈশ্বৰ বিজয় সখিত ঠাকুক নিষ্কামে ৰতি। ত্ৰিভুৱন মধ্যে সুন্দৰ শৰীৰ নীল তমালৰ বৰ্ণ ৰবিকৰ গৌৰ বসনে প্ৰকাশ হৈ মকৰ কুণ্ডলে কৰ্ণ। তিনিও ভুৱনৰ মাজত নীল তমাল বৰ্ণ তোমাৰ শৰীৰ। নীল তমাল বৰ্ণ মানে কলা আৰু নীলা ৰং লগ লাগি যিটো ৰং হয় তেনেকুৱা ৰঙৰ তমাল নামৰ ফুলপাহৰ নিচিনা। সূৰ্যৰ দৰে বগা পোহৰযুক্ত বসন, কাণত মকৰ আকৃতিৰ কুণ্ডল মানে মকৰ আকৃতিৰ অলংকাৰ, অলকা আবৃত মুখ পংকজক দেখন্তে উল্লাসে মতি হেনয় ঈশ্বৰ বিজয় সখিত ঠাকুক নিষ্কামে ৰতি। অৰ্থাৎ অলকা আবৃত, অলকা মানে কপাললৈকে ওলমি অহা চুলি, সেই চুলিৰে আবৃত পদুমৰ নিচিনা মুখমণ্ডল দেখিলেই মনত উল্লাস মানে আনন্দ লাগে। সেইহেন সখীৰ যুদ্ধ বিজয়ত সহায় কৰোঁতা ঈশ্বৰত মোৰ যেন নিষ্কাম ভক্তিপ্ৰেম থাকে। অৰ্থাৎ ত্ৰিভুৱনৰ মাজত নীলা তমাল বৰ্ণৰ শৰীৰ, সূৰ্যৰ কিৰণৰ সদৃশ বগা বসন, কাণত জিলিকি থকা মকৰ আকৃতিৰ কুণ্ডল, অলকাৰে আবৃত পদুম সদৃশ মুখমণ্ডল, যাক দেখিলেই মনত আনন্দ উল্লাসেৰে ভৰি পৰে। সেইহেন সখীৰ যুদ্ধ বিজয়ত সহায় কৰোঁতা ঈশ্বৰত যেন মোৰ নিষ্কাম ভকতি প্ৰেম থাকে। ৰাম সখীৰ বচনে উভয় সেনাৰ মধ্যত ৰথ থাপিয়া এহি কৰ্ণ দ্ৰোণ দেখন্তে চকুৰে আনিলা আয়ু হৰিয়া অৰ্জুনৰ জয় সাধিলা মাধৱ
ভকতৰ তুমি গতি, দেৱৰো দেৱতা ঈশ্বৰ কৃষ্ণৰ চৰণে থাকুক ৰতি। সখীৰ বচনে উভয় সেনাৰ মধ্যত ৰথ থাপিয়া, এহি কৰ্ণ দ্ৰোণ দেখন্তে চক্ষুৰে, আনিলা আয়ু হৰিয়া। অৰ্থাৎ যিজনে সখীৰ কথামতে মানে অৰ্জুনৰ কথামতে উভয় সেনাৰ মাজত যুদ্ধৰ ৰথ আনি ৰাখিলেহি আৰু দ্ৰোণ কৰ্ণ আদি বীৰৰ আয়ু হৰিলে, অৰ্থাৎ বধ কৰালে। অৰ্জুনৰ জয় সাধিলা মাধৱ, ভকতৰ তুমি গতি, দেৱৰো দেৱতা ঈশ্বৰ কৃষ্ণৰ চৰণে থাকুক ৰতি। অৰ্থাৎ অৰ্জুনৰো জয়ী কৰালা আৰু তোমাৰ ভকত সদৃশ দ্ৰোণ কৰ্ণকো বধ কৰিলা যদিও তেওঁলোকক তুমি পৰম গতি দিলা। সেয়েহেন দেৱতাসকলৰো দেৱতা ঈশ্বৰ কৃষ্ণৰ চৰণত যেন মোৰ ভক্তি প্ৰেম থাকে। অৰ্থাৎ যিজনে সখীৰ কথামতে উভয় সেনাৰ মাজত যুদ্ধৰ ৰথ ৰাখি দ্ৰোণ আৰু কৰ্ণহেন বীৰক আয়ু হৰণ কৰালা মানে বধ কৰালা, অৰ্জুনকো যুদ্ধত জয়ী কৰাই দ্ৰোণ কৰ্ণহেন তোমাৰ ভকতক পৰম গতি দিলা। সেইহেন দেৱৰো দেৱতা ঈশ্বৰ কৃষ্ণৰ চৰণত যেন মোৰ প্ৰেম ভকতি থাকে। হে ৰাম যুদ্ধত ৰথৰ ঘোটকৰ ধূলি, দুখৰ অলকা পান্তি, ঘৰ্মবিন্দ লাগি লৰন্তে চৰন্তে, মুখ পদ্ম কৰৈ কান্তি, ঘোৰ তীক্ষ্ণ হৰে ফুটিয়া কবচ, কৰৈয়াতি জাতিস্কাৰ, হেনয় কৃষ্ণৰ চৰণত নিতে, থাকুক আমাৰ ৰতি। যুদ্ধত ৰথৰ ঘোটকৰ ধূলি, ধূসৰ অলকা পান্তি, ঘৰ্মবিন্দু লাগি লৰন্তে চৰন্তে, মুখ পদ্ম কৰৈ কান্তি। যুদ্ধত ৰথৰ চকা আৰু ঘোঁৰাৰ ভৰিৰ ধূলিৰে অলকা পান্তিত মানে কপাললৈকে বৈ অহা চুলিকেইডাল যেন মতীয়া বৰণ কৰি দিলে। তাতে আকৌ ঘামৰ বিন্দু অৰ্থাৎ ঘামৰ টোপাল লাগি লৰচৰ কৰোঁতে পদুম সদৃশ মুখখন জেউতি চৰিহে গৈছিল। ঘোৰ তীক্ষ্ণতৰে ফুটিয়া কবচ, কৰৈয়াতি জাতিস্কাৰ, হেনয় কৃষ্ণৰ চৰণত নিতে, থাকুক ৰতি আমাৰ। তাতে আকৌ ঘোৰ তীক্ষ্ণ হৰৰ আঘাতত গাৰ কবচ ফুটি ৰক্ত বৈ আহোঁতে অতি জাতিস্কাৰ অৰ্থাৎ জকমককৈ জিলিকিহে উঠিছিল। হেনহেন কৃষ্ণৰ চৰণত যেন সদায় আমাৰ ভক্তিৰ প্ৰেম থাকে। অৰ্থাৎ যুদ্ধত ৰথৰ চকা আৰু ঘোঁৰাৰ ভৰিৰ ধূলিয়ে কপাললৈকে বৈ অহা চুলিকেইডাল মানে অলকাকেইডাল মতীয়া বৰণ কৰি দিলে। আকৌ তাতে ঘামৰ টোপাল লাগি পদুম সদৃশ মুখমণ্ডলৰ জেউতি মানে শোভা বাঢ়িহে গৈছিল। তাতে আকৌ
ঘোৰ তীক্ষ্ণতৰ শৰৰ আঘাতত গাৰ কবচ ফুটি তেজ বৈ আহোঁতে অতি জাতিষ্কাৰ হৈ উঠিছিল। হেনহেন কৃষ্ণৰ চৰণত সদায়ে যেন মোৰ ভক্তিপ্ৰেম থাকে। বন্ধু বধ দুখে পৰিলা ৰথৰ, হাতৰো পেলাই চাপ, মহাজ্ঞান দানে হৰিলা কুমতি, অৰ্জুনৰ কৃষ্ণ বাপ, ভকত বৎসল কৰুণা সাগৰ, কৰায় গতিৰ গতি, হে প্ৰাণ কৃষ্ণ তোমাৰ চৰণে সতত থাকো কৰতি। বন্ধু বধ দুখে পৰিলা ৰথৰ, হাতৰো পেলাই চাপ, মহাজ্ঞান দানে হৰিলা কুমতি, অৰ্জুনৰ কৃষ্ণ বাপ। অৰ্থাৎ যুদ্ধত বন্ধু আৰু আত্মীয় বধ কৰিব লাগিব বুলি দুখ কৰি যেতিয়া হাতৰ ধনুকাৰ পেলাই ৰথত বহি পৰিছিল, তেতিয়া অৰ্জুনৰ কুমতি মানে ক্ষত্ৰিয় হৈও ক্ষত্ৰিয়ৰ ধৰ্ম পালন নকৰাৰ কাৰণে স্থিৰ কৰা অৰ্জুনৰ মনটোক মহাজ্ঞান দি যুদ্ধৰ বাবে সাজু কৰিছিলা। ভকত বৎসল কৰুণা সাগৰ, কৰা অগতিৰ গতি, হে প্ৰাণ কৃষ্ণ তোমাৰ চৰণে সততে থাকোক ৰতি। ভকতক দয়া কৰোতা, কৰুণাৰ সাগৰ, অগতিৰ গতি মানে আশ্ৰয়হীনক আশ্ৰয় দিওঁতা, হে প্ৰাণৰ কৃষ্ণ তোমাৰ চৰণতে সদায় যেন মোৰ ৰতি থাকে। অৰ্থাৎ যুদ্ধত বন্ধু বধ কৰিব লাগিব বুলি দুখ কৰি অৰ্জুনে যেতিয়া হাতৰ অস্ত্ৰ পেলাই ৰথত বহি পৰিছিল, তেতিয়া তুমি মহাজ্ঞান দান কৰি অৰ্জুনক যুদ্ধৰ বাবে সাজু কৰিছিলা। ভকতক দয়া কৰোতা, কৰুণাৰ সাগৰ, অগতিৰ গতি মানে আশ্ৰয়হীনৰ আশ্ৰয় দিওঁতা, হে প্ৰাণৰ কৃষ্ণ তোমাৰ চৰণতে সদায় যেন মোৰ ৰতি থাকে। পৰম শ্ৰদ্ধাৰ আইমাতৃ বাপ বান্ধৱ সমস্ত, পিতামহ ভীষ্মই শৰশয্যাত পৰি থাকিয়েই দেহ ত্যাগৰ সময়ত কৃষ্ণক এইদৰে প্ৰাৰ্থনা কৰিছিল। বাপ বান্ধৱ আইমাতৃ ভকত বৈষ্ণৱবৃন্দ, ভীষ্মৰ এই মৰ্মান্তিক আশ্চৰ্যজনক দৃশ্যটো মনত ভাবিলে পাঠক শ্ৰোতা বা ভকতসকলৰ মনত এনে এটা ভাৱ নাজাগেনে বাৰু যে ভীষ্ম ইমান এজন মহান প্ৰজ্ঞ ব্যক্তি, তেওঁনো এনেদৰে শৰশয্যাশায়ী হৈ যন্ত্ৰণাত ভুগি মৃত্যুবৰণ কৰিব লগা হ'ল কিয়? এই কথাটো স্বয়ং ভীষ্ময়ো শৰশয্যাত পৰি যন্ত্ৰণাত ভুগি থাকোঁতে তেওঁৰ মনত প্ৰশ্ন জাগিছিল। শ্ৰীকৃষ্ণই যেতিয়া পাণ্ডৱক লগত লৈ শৰশয্যাশায়ী ভীষ্মৰ খবৰ ল'ব গৈছিল, তেতিয়া সকলোৱে ভীষ্মক প্ৰণাম জনোৱাৰ পিছত ভীষ্ময়ো কৃষ্ণক প্ৰণাম জনাই এই প্ৰশ্নৰ উত্তৰ সুধিছিল আৰু কৈছিল, হে মাধৱ, তুমি কৈছিলা যে কৰ্মণ্যে বাধিকাৰাস্তে মা ফলেষু কদাচন, অৰ্থাৎ এই মৃত্যুলোক বা এই পৃথিৱীখন হৈছে কৰ্মভূমি আৰু এইখনেই স্থান য'ত আমি আমাৰ কৰ্মফল ভোগ কৰোঁ। মই মোৰ 17টা জন্মৰ কথা ক'ব পাৰোঁ। মই কেতিয়াও কোনো কালে কাকো এনে কষ্টৰ বাবে অভিশাপ দিয়া নাছিলোঁ। তেনেহ'লে এই জন্মত মই শৰশয্যাত পৰি এনেকুৱা কষ্ট ভুগিব লগা
হৈছে কিয়? ভীষ্মৰ প্ৰশ্ন শুনি কৃষ্ণই মিচিকিয়াই ক'লে, আপোনাৰ পূৰ্বৰ 17টা জন্মৰ কথা মনত আছে, আৰু আপোনাৰ অষ্টাদশ জন্মৰ কথা আপুনি কি জানে? তেতিয়া ভীষ্ম পিতামহে ক'লে, মোৰ অষ্টাদশ জন্মৰ কথা মোৰ মনত নাই। তেতিয়া কৃষ্ণই ভীষ্মক ক'লে, শুনক, আপোনাৰ অষ্টাদশ জন্মত আপুনি এজন ৰাজকুমাৰ আছিল, আৰু তেতিয়া আপুনি এটা মহা পাপ কাম কৰিছিল। সেইটো হ'ল আপুনি আপোনাৰ ধনুৰ কাঁড়ৰ আগেৰে এটা জীয়া সাপক দূৰলৈ দলিয়াই দিছিল, আৰু সাপটো এনেকুৱা এডোখৰ ঠাইত পৰিছিলগৈ যে সেই ঠাইডোখৰ অসংখ্য কাঁইটীয়া আছিল। কাঁইটীয়া ঠাইত পৰাৰ কাৰণে কাঁইটেৰে সাপটোৰ সৰ্বশৰীৰ ইপাৰ সিপাৰ হৈ সি লৰচৰ কৰিব নোৱাৰি যন্ত্ৰণাত ছটপটাই আছিল। সাপটোৰ পৰিয়ালৰ সকলো সদস্যই বহু চেষ্টা কৰিও তাক উদ্ধাৰ কৰিব নোৱাৰিলে, আৰু সেই সাপটোৱে মৰাৰ আগতে অভিশাপ দি ক'লে, হে ৰাজন, মই তোমাক চিনি নাপাওঁ, কিন্তু যি ধৰণে তুমি মোক এই কাঁইটৰ যন্ত্ৰণাত থকাৰ কষ্ট দিলা, ঠিক এইদৰে তুমিও এদিন মোৰ দৰে একেই কষ্ট ভুগিব লাগিব। তোমাৰো এটা বৃহৎ পৰিয়াল হ'ব, কিন্তু কোনেও তোমাক সেই কাঁইটৰ পৰা তোমাৰ শৰীৰ উভালি আনিব নোৱাৰিব বা তোমাক উদ্ধাৰ কৰিব নোৱাৰিব, আৰু সেইদৰেই তোমাৰ মৃত্যু হ'ব। তাৰ পাছত কৃষ্ণই আৰু ক'লে, যিহেতু আপুনি পূৰ্বৰ সকলোকেইটা জনমত ভক্তিৰ পথ অৱলম্বন কৰিছিল, সেয়ে সেই পাপ কৰ্ম কৰাৰ দিন ধৰি বৰ্তমান জনমলৈকে সেই ভক্তিয়ে আপোনাক সুৰক্ষা দি আছিল। আৰু এই জনমত এইবাৰ আপুনি অধৰ্মৰ পক্ষৰ হৈ যুদ্ধ কৰিলে, সেয়ে এই জনমত আপোনাৰ সুপ্ত হৈ থকা আগৰ জনমৰ পাপৰ টোপোলাটো পুনৰ খোল খালে। কৃষ্ণৰ মুখে এই কথা শুনি পিতামহ ভীষ্মই সন্তুষ্টি লাভ কৰিলে, আৰু মৃত্যুৰ বাবে ইচ্ছা জাগি উঠিল। বাপ বান্ধৱ সমস্ত, কাহিনীটোৰ পৰা আমি ইয়াকে নুবুজোনে যে যেনে কৰ্ম তেনে ফল, অৰ্থাৎ আমি যেনে কৰ্ম কৰোঁ ভগৱানে ফলো তেনেধৰণেই ভোগায়। ভক্তিপথৰো মহিমাটোলৈ লক্ষ্য কৰিবচোন। কৃষ্ণ। বাপ বান্ধৱ আই সমস্ত, আজিৰ পাঠ আৰু আলোচনা ইমানতে সামৰিছোঁ। আপোনাসৱ সমস্তকে প্ৰভু ভগৱন্তই কুশলে ৰাখক, মংগল কৰক। কৃষ্ণ। হৰি। ৰাম কৃষ্ণ।